Hey guys, welcome back to my YouTube channel. আজি আকৌ এটা ফ্ৰেছ ভিডিঅ' লৈ মই দীপশিখাই আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি একচুৱেলি এইটো একো ফুৰিবলৈ নাযাওঁ, ব্লগ ভিডিঅ' নহয়, এইটো এটা আনবক্সিং ভিডিঅ'। আনবক্সিং মানে কি আৰু মই কিবা এটা বস্তু অৰ্ডাৰ দিছিলোঁ, সেইটোকে আপোনালোকৰ আগত মানে দেখাব খুজিছোঁ। তো এইটো ভিডিঅ'টো কাৰোবাৰ কাৰণে ইউজফুল হ'ব বুলি ভাবিছোঁ, কাৰণ যিসকলে হয়তো ইউটিউব চেনেল এতিয়ালৈকে খোলা নাই, খুলিম বুলি ভাবি আছে, হয়তো ৰীল ভিডিঅ' বনাই ভাল পায়, ছ'চিয়েল মিডিয়াত ভিডিঅ' ফটোজ এইবিলাক আপলোড কৰি ভাল পায়, তেওঁসকলৰ বাবে এইটো ভিডিঅ' মই ভাবোঁ ইউজফুল হ'ব। আৰু আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব আছিলে। তো মোৰ 100 ফলোৱাৰ্ছ নহয়, ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তো থেংক ইউ ছ' মাছ। 1ৰ পৰা 100লৈকে যিসকল ব্যক্তিয়ে মোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই ভবা নাছিলোঁ মোৰ যে এটাও ছাবস্ক্ৰাইবাৰ হ'ব। বাৰে ফলোৱাৰ্ছ কৈ আছোঁ, চৰি, ইনষ্টাগ্ৰামৰ পৰা ভূত সোমাই গৈছে ফলোৱাৰ্ছ কোৱাৰ। তো মই একচুৱেলি ভবা নাছিলোঁ মোৰ এটাও যে ছাবস্ক্ৰাইবাৰ হ'ব। তো 100 ছাবস্ক্ৰাইবাৰ হোৱাই মই বহুতেই সুখী হৈছোঁ, মোৰ বহুতেই ভাল লাগিছে। যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোক মোৰ বাবে বহুত। তো থেংক ইউ, আই লাভ ইউ ছ' মাছ ইচ এণ্ড এভৰি ওৱান। তো মোৰ ভিডিঅ'বিলাক চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, হয়তো এনেকৈ আপোনালোকে মোক সুখ দিব পাৰিব। বাছ এইখিনিয়ে কৈছোঁ। তো ব'লক ভিডিঅ'টোলৈ সোমাওঁ। তো গাইজ, লোকেশ্যন চেঞ্জ। একচুৱেলি সেইখিনিত আছিলোঁ, আকৌ ইফালে আহি গ'লোঁ। তো মোৰ বাকচটো হ'ল এইটো মই যোৱা পৰহি ৰিচিভ কৰিছোঁ। তো ব'লক বক্সটোৰ ভিতৰত কি আছে খুলি চাওঁ। তো গাইজ, এইটোৱে বক্সটো, মানে মোৰ পাৰ্চেলটো। তো মই এতিয়া কেঁচিৰ সহায়ত খুলি আছোঁ। খোলোতে অলপ কষ্ট হ'ল। একচুৱেলি চব অনলাইন যোনবিলাক কুৰিয়াৰ আহে এইবিলাক বহুত মানে ভালকৈ টেপ মাৰা থাকেতো, অলপমান খুলিব অলপমান কষ্ট হয়। তো খুলি আছোঁ, চাওক। অৱশেষত খুলিলোঁ। তো এইটো এটা বক্স ওলাল, বক্সৰ ভিতৰত আৰু এটা বক্স, আৰু এইটো হ'ল এটা, আপোনালোকে এতিয়ালৈকে চাগে গেছ কৰিছেই, পিকচাৰটো দেখিলে। এইটো হ'ল এটা ৰিং লাইট। তো এইটো লাইটটো, তো এইটো মই ষ্টুপিডিটিবিলাক কৰি আছোঁ, চাই থাকক। তো এইটো হ'ল ট্ৰাইপডটো। তো এইটো ট্ৰাইপড। বস্তুবোৰ এতিয়া মই ভালকৈ লগাম, চাই থাকক। তো এইটো লাইটটো ওলাল, লাইটৰ লগত মানে ফিক্স কৰিব যিবোৰ এক্সেচৰিজ লাগে সেইবোৰ। এইটো হোল্ডাৰ আছিলে, এইটো হোল্ডাৰ, মোবাইল হোল্ডাৰ। এইটো লাইটটো, মেইন বস্তুটো আৰু এইটো লাইটটো। ষ্টুপিডিটি। তো এইডাল কেবলডাল, সেইটো প্লাগ ইন কৰিব লাগিব। তো এইটো মোবাইলটো হোল্ডাৰৰ যোনটো স্প্ৰিংটো, মানে যোনটো হয় আৰু হোল্ড কৰিবৰ কাৰণে যোনটো লাগে আৰু স্প্ৰিঙৰ নিচিনা, সেইটো মই কেনেকৈ লগাইছোঁ চাওক ভালকৈ চাওক। এইটো এনেকৈ লগত ফিক্স কৰিব পাৰি। এইটো হ'ল এইটো তাতে এটা ফিক্স কৰিব পাৰি, অলপমান লাইটটোৰ কাষতে আছে, চাওক। তো এইটো এনেকৈ এইটো সোমাই দিব লাগে। এইটো ফিক্স হৈ গ'ল। তো এতিয়া অলপমান দুখ পালোঁ বাৰু, ষ্টুপিডিটি। এতিয়া এইটো হোল্ডাৰটোত কেনেকৈ ফিক্স কৰে এইটো ভালকৈ চাওক। এইটো হোল্ডাৰটো, মোবাইল হোল্ডাৰ। এইটো হ'ল 360 ডিগ্ৰী, এইটো ঘূৰিব পৰাটো, মানে লাইটটো মুভ কৰিব পৰা, এইটো তাতে লগাব লাগিব।
এয়া এইটো ট্ৰাইপড ট্ৰাইপডডাল অলপমান হেৰি কৰাটো অলপমান ট্ৰিকি অলপমান প্ৰথমতে বুজি নাপায় অলপমান ট্ৰিক্স আছে তলৰটো ফিক্স কৰাটো এইটো বাৰু চবেই জানে act like oh it is my parilu how stupid I am etu eneke knot pilak eneke loose kori kine eneke tanibo lage etu okoman shoktir proyojon hobo শক্তিৰ প্ৰয়োজন হ'ব এয়া कोशिश करती हुई मैं এয়া ট্ৰাইপডডাল অলপমান হাতত দুখ পালোঁ বাৰু অলপমান শক্তিৰ প্ৰয়োজন হ'ব তো শক্তিবান মানুহে এইটো ট্ৰাই কৰিব এইডাল ট্ৰাইপডডাল ষ্টেণ্ডডাল এতিয়া আহিল 360 এইটো ফিক্স কৰা ফাৰ্ষ্ট হোল্ডাৰটো মোবাইল হোল্ডাৰটো কেনেকৈ কৰে চাওক এইটো অলপমান ট্ৰিক্স আছে এইটো অলপ ফাৰ্ষ্টতে ময়ো বুজি পোৱা নাছিলোঁ এইটো হেঁচিব লাগিব এইটো সোমাই গ'ল এইটো তাতে এইটো সোমাই দিয়ে লাইটত তো এইটো এতিয়া ফিক্স হৈ যাব তো এইডাল বহুত ফ্লেক্সিবল হয় স্প্ৰিংডাল তো এইটো হ'ল ৰিল ভিডিঅ' বনোৱা এনেকৈ ৰিল ভিডিঅ' বনাবৰ কাৰণে আৰু এইটো হ'ল ইউটিউব তো এইটো এনেকৈ ইউজ কৰে লাইটটো হোল্ডাৰটো এনেকৈ ইউজ কৰে এইটো এনেকৈ আপোনাৰ সুবিধা মতে আপুনি এইটো ষ্ট্ৰেচেবলটো আপুনি কৰি ল'ব পাৰিব এইবাৰ তাতে লগাম ট্ৰাইপডডালত লাইটটো লগাম তো 360ডাল ফাৰ্ষ্ট লগাব লাগিব 360 মুভ কৰা এইটো হোল্ডাৰটো তো এতিয়া লাইটটো লগাম তো লাইটৰ তাতে এটা নাট সোমাব পৰা এইটো আছে যোনটো তাতে সোমাব লাগিব এতিয়া লাইটটো ফিক্স কৰি আছোঁ আমি মানে মই
এয়া লাইটটো ফিক্স হৈ গ'ল, মই দেখাই আছোঁ। গাইজ, এইটোৱে মোৰ অমূল্য লাইটটো। এইটোৱেই আৰু অলপমান ওখ হ'ব এইটো, যদি অলপমান মানে এইটো যদি অলপমান পোনাই দিওঁ তো আৰু অলপমান ওখ হ'ব। তো চাপৰ মানুহৰ কাৰণেতো ভালেই, একো কৰিব নালাগে। তো মোৰ নিচিনাকৈ যোনবোৰ একেবাৰে আইফেল টাৱাৰৰ নিচিনা, তেওঁলোকৰ বাবে এইটো অকণমান এইটো অলপমান পোনাই ল'ব লাগিব। তেতিয়া পূৰা একদম আপোনালোকে বিচৰা ধৰণে হৈ যাব। ৰ'ব, এতিয়া আপোনালোকক মই জ্বলাই দেখাওঁ লাইটটো কেনেকৈ জ্বলে। তো এডাল ৱায়াৰ, এইটো পইণ্টটো, এইটো যিকোনো এডাপ্টাৰ এটাত লগাব লাগিব, চাৰ্জিং এডাপ্টাৰ। তো ৰ'ব, মই যোগাৰ কৰিছোঁ, ৰ'ব। তো এইটো হ'ল এডাপ্টাৰডাল, দাদাৰ হয় দেই। মোৰডাল বেয়া নকৰোঁ মানে। ৰ'ব, আপোনালোকক মই লগাই পিনে দেখাই। তো এয়া মোৰ এডাপ্টাৰত লগোৱা হৈ গ'ল। এতিয়া এইটো প্লাগ ইন কৰিম। তো এইটো দিয়াৰ লগে লগে ইয়াতে থকা ছুইচটো, ইয়াতে লাইট এটা জ্বলি গৈছে, আপোনালোকে হয়তো দেখিব পাইছে। এইটো আপোনাৰ মোবাইলত হোৱাইট দেখিছে, কিন্তু একচুৱেলি এইটো ব্লু কালাৰ হয়। নাজানো কেমেৰাত কিয় হোৱাইট দেখিছে। তো এইটো হ'ল পাৱাৰ বাটন, এইটো লাইট জ্বলি থকাটো। এইটো এয়া অন হৈ গ'ল। এইটো এটা কালাৰ। তাৰপিছতে এই ছুইচটো কালাৰ চেঞ্জিং হ'ব। এইটো এতিয়া আপোনালোকে ধৰিব পাৰিছেনে নাজানো, কেমেৰাত ধৰিব পাৰিছেনে নাজানো, কিন্তু এইটো কালাৰ চেঞ্জ হৈছে। চাওক, এইটো অলপমান য়েল্ল'ইছ টাইপ কালাৰ, এইটো একদম হোৱাইট, এইটো হোৱাইট এণ্ড য়েল্ল' মিক্স। তো এইটোৰে চেঞ্জিং। তাৰপিছতে হোৱাইট কৰি লওঁ। এইটো চেঞ্জিং, এইটো হ'ল লাইটৰ পাৱাৰ কমোৱা, মাইনাছ। এই চাওক, পাৱাৰ কমি ইমানটোলৈকে পাৱাৰ, আৰু এইটো প্লাছটো হ'ল পাৱাৰ বঢ়োৱা, ইমানলৈকে পাৱাৰ। এতিয়া পোহৰ হৈ আছে বাবে মই নাজানিম কেনেকুৱা দেখিছে। এন্ধাৰত ভাল হয়। ৰ'ব, মই লাইটটো অফ কৰি দিওঁ। এন্ধাৰত ভাল হয়, পূৰা গোটেই ৰুমটো পোহৰ কৰে বুলি ক'লেও মিছা নহ'ব। পোহৰত কি হৈ আছে নাজানো কেমেৰাত, কিন্তু এইটো লাইটটোৰ বহুত পাৱাৰ। আৰু এইটো এনেকৈ আপুনি ইউটিউবৰ ভিডিঅ' শ্বুট কৰিব পাৰিব, আৰু এনেকৈ ৰীল, MX টাকাটাক, যি ভিডিঅ', স্নেক ভিডিঅ' যি বনাব বিচাৰে, এইটো এনেকৈ বনাব পাৰিব। আৰু এইটো ঘূৰাই দিলে এইটো ইউটিউবৰ ভিডিঅ'। তো ভাবিছোঁ আপোনালোকে চাই কিনে বুজিছে কেনেকৈ কি কৰে। বহুতে হয়তো লাইটটো কিনে ফিক্স কৰিব নোৱাৰে, বেলেগৰ ওচৰত যাবলগীয়া হয়। মই ভাবিছোঁ চাগে বহুতে বুজি পাইছে কেনেকৈ ফিট কৰে মই দেখুওৱা মতে। তো ভাবিছোঁ ইউজফুল হ'ব কি নাজানো, আৰু ভালকৈ দেখাব পাৰিছোঁনে নাই নাজানো। তো লাইটটো অভাৰঅল ভাল, কিন্তু মই অলপমান এক্সপেক্ট কৰিছিলোঁ অলপমান বেছি। মানে একচুৱেলি ঠিকেই আছে, আই এম ছেটিছফাই, বাট অলপমান এক্সপেক্ট কৰিছিলোঁ। কিন্তু এনেই ভালেই লাইটটো, মানে মই যোনটো অৰ্ডাৰ দিছিলোঁ, ৰ'ব ভালকৈ কৈ আছোঁ, অফ কৰি দিওঁ। তো গাইজ, অভাৰঅল লাইটটো ভালেই, মইতো বহুত ভাল পাইছোঁ। কিন্তু মই মানে য'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, তো পিকচাৰত তেওঁলোকে অলপমান বেলেগ এটা দেখাইছিলে। তো এইটো তেওঁলোকৰ হয়তো মিষ্টেক হৈছে, কিবা হৈছে নাজানো, কিন্তু মই এইটো লাইট লৈ ছেটিছফাই। কিন্তু অলপমান বেয়া লাগিছে, যোনটো দেখাইছিল সেইটো নাহিল। কিন্তু এই লাইটটো বহুত ভাল, মই ছেটিছফাই হৈছোঁ। আপোনালোকে অৰ্ডাৰ দিব পাৰে। মই এমাজনৰ পৰা কিনিছিলোঁ, এইটো লৈছিলে 1099। তো আপোনালোকে বেলেগ বহুত আৰু অনলাইন ষ্ট'ৰত পায়, অফলাইনো কিনিব পাৰে আপোনালোকে ইলেক্ট্ৰনিক্সৰ দোকানত। কিন্তু মই অনলাইন কিনিলোঁ, কাৰণ এতিয়াতো জানেই লকডাউন। তো ক'তো যাব পৰা নাই, ক'তো শ্বপত যাব পৰা নাই, গুৱাহাটীৰ ফালে যাব পৰা নাই। তো অনলাইনে কিনিলোঁ। তো আপোনালোকে এইটো এমাজন, ফ্লিপকাৰ্ট চবতে পাই যাব। স্নেপডিল, য'ৰ পৰা অৰ্ডাৰ দিব বিচাৰে আপোনালোকে পাই যাব। বা খালি প্ৰাইচটো অলপমান কম বেছ হ'ব আৰু য'ত চাই। মই কিন্তু এমাজনৰ পৰা লৈছোঁ, তো আপোনালোকেও ল'ব পাৰে। বহুত ইউজফুল হয়। আৰু
কেমেৰাৰ লগত বহুত মানে কেমেৰা পাৰ্চন যোনবিলাকে মানে কেমেৰা ভিডিঅ' ফটো এইবিলাক কৰি ভাল পায় তেওঁলোকৰ বাবে বহুতে হেল্পফুল এই লাইটটো। তো আপোনালোকে মই বিচাৰিম আপোনালোকে এই লাইটটো লওক আৰু একো এইটো মোৰ ব্ৰেণ্ড নহয় দেই হেৰি কৰি থকা বুলি নাভাবিব যে মই প্ৰমোচন কৰি আছোঁ কিবা কিবি একো নহয় আপোনালোকে ল'ব পাৰে আপোনালোকৰ ইচ্ছা আৰু যদি ভাল পাইছে ভিডিঅ'টো যদি আপোনালোকক সহায় কৰিছে যে কেনেকৈ লাইটটো লগাই কি কৰিব লাগে এইবিলাক যদি আপোনালোকক গম পাই যদি মই যদি মানে আপোনালোকক কৈ পিনে যদি আপোনালোকক কিবা এটা হেল্প কৰিব পাৰিছোঁ দেন জনাব। তো মই বহুতেই ভাল পাম আপোনালোকে জনালে। তো মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ব্লগ ভিডিঅ' আহিব সোনকালে আহিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ'ছ আপোনালোকে চাব বিচাৰে মোক জনালে মই ভাল পাম। আৰু থেংক ইউ মোৰ ফেমিলিটো 100 ছাবস্ক্ৰাইবাৰ কৰাৰ বাবে। ছাবস্ক্ৰাইবাৰ নহয় তেওঁলোক মোৰ পৰিয়ালৰ নিচিনা 100জন মানুহৰ লগত মই পৰিচিত হ'লোঁ। তো থেংক ইউ ছ' মাছ আই লাভ ইউ ছ' মাছ এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। তো আজিলৈকে বাই বাই।